কৰোনা ৰোগ নহয় নেকি? কৰোনাটো ইমান ভয়ংকৰ নহয় নেকি? নে কৰোনা ভুৱা? KS ষ্টুডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি কৰোঁ আহক কৰোনা কি বাত। এতিয়া আলোচনা কৰিব ওলাইছোঁ। আজি কেইদিনমানৰ পৰা শুনি আছোঁ ছ'চিয়েল মিডিয়াত কেইজনমান ব্যক্তিৰ মুখৰ পৰা বা কিছুমান ষ্টেটাছৰ পৰা কিছুমান পোষ্টৰ পৰা যে কৰোনাটো বোলে ভুৱা, এইটো কৰোনাই বোলে একো কৰিব নোৱাৰে। আহকচোন আজি আমি এনালাইজ কৰোঁ, আপোনালোকেও এনালাইজ কৰক। যিমানখিনি পঢ়িছোঁ বা দেখিছোঁ বা ইয়াৰ বিষয়ে শুনিছোঁ ডাক্তৰসকলৰ পৰা বা টিভিৰ মাধ্যমতে হওক বা পেপাৰতে হওক, এটা কথা গম পাইছোঁ যে কৰোনা বৃদ্ধসকল আৰু 10 বছৰৰ তলৰ ল'ৰা ছোৱালীসকলৰ কাৰণে অলপ বেছি ভয়ংকৰ হয়। কিন্তু যিসকলৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং হয়, অলপ য়ং হয়, তেওঁলোকৰ ক্ষেত্ৰত ইমান এটা প্ৰভাৱ পেলাব নোৱাৰিবও পাৰে। সেয়েহে কিছুমান মানুহৰ সোনকালে ভাল হৈ যাব পাৰে, কিছুমানৰ নহ'ব পাৰে, কাৰোবাৰ কাৰণে ভয়ংকৰো হৈ যাব পাৰে। সেই বুলিয়েই কৰোনাটো ভুৱা হ'ব পাৰে নেকি? সকলো মানুহ বাহক হ'ব পাৰে, যদিও আক্ৰান্ত নহয়, কিন্তু কৰোনাৰ বাহক প্ৰত্যেকজন মানুহে হ'ব পাৰে। সেয়েহে এজন মানুহৰ কাৰণে আপোনাৰ ঘৰৰ মা দেউতা, ঘৰৰ ওচৰত থকা বৃদ্ধ মানুহসকল বা আপোনাৰ ঘৰৰ সৰু ল'ৰা ছোৱালীসকলো ইয়াৰ পৰা আক্ৰান্ত হৈ যাব পাৰে। এইটো মই কোৱা কথা নহয়, ইয়াক ডক্তৰসকলে কৈছে, বিশেষজ্ঞসকলে কৈছে। গতিকে এইখিনি কথা জানিও, এইখিনি কথা সকলোৱে শুনিও যদি এটা ভুৱা বুলি ইয়াক আখ্যা দি থকা হয়, তেনেহ'লে ই জানো সত্য হ'ব? বৰ্তমানলৈকে সমগ্ৰ পৃথিৱীতে 1 কোটিতকৈ অধিক মানুহ কৰোনাত আক্ৰান্ত হৈছে, 5 লাখতকৈ অধিক মানুহ মৃত্যু হৈছে, আৰু ভাৰতবৰ্ষত 5.5 লাখতকৈ অধিক মানুহ আক্ৰান্ত হৈছে আৰু প্ৰায় 70,000 মানুহ মৃত্যুৰ মুখত পৰিছে, আৰু অসমতো 7,000 মানুহ আক্ৰান্ত হৈছে। এই তথ্যটো, ইমান ডাঙৰ তথ্য এটা ভুৱা হ'ব পাৰে জানো? বা যিবোৰ দেশে এটা কৰোনা আক্ৰান্তৰ সংখ্যা দি আছে, কিমান মৃত্যু হৈছে তাৰ সংখ্যা দি আছে, মিছা জানো তথ্য দিব পাৰিব? আৰু এইবোৰ জানো, এই কৰোনাটো জানো ভুৱা হ'ব পাৰে? ইয়াত জানো কিবা অভিসন্ধি থাকিব পাৰে? আপুনি ভাবক এবাৰ। চাওক, কৰোনাই গোটেই পৃথিৱীতে এটা কেনেকুৱা ভয়ংকৰ ৰূপ লৈছে। লাখে লাখে মানুহ আক্ৰান্ত হৈছে, লাখে লাখে মানুহ মৰি আছে। আমাতকৈ যিবোৰ ধনী ধনী দেশ, আমেৰিকা, ইটালী, জাৰ্মানী, ফ্ৰান্স, ধৰক আমাতকৈ উন্নত দেশবোৰতো আজি এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে। কিমান ডক্তৰ, কিমান নাৰ্ছ, কিমান স্বাস্থ্যকৰ্মীয়ে আজি নিজৰ পৰিয়াল পাহৰি, নিজৰ ল'ৰা ছোৱালীক পাহৰি, নিজৰ ঘৰখন পাহৰি আমাৰ শুশ্ৰূষাত লাগি আছে। এই কৰোনা আক্ৰান্তসকলৰ শুশ্ৰূষাত লাগি আছে। যিসকলে কৰোনাত আক্ৰান্ত হৈছে তেওঁলোকৰ শুশ্ৰূষাত দিনে ৰাতিয়ে লাগি আছে, নিজৰ জীৱনটো উচৰ্গা কৰি। আজি ইমান লাখ লাখ ডক্তৰসকলৰ কথাটো কি মিছা হৈ যাব? লাখ লাখ ডক্তৰসকলৰ কষ্টক আমি গুৰুত্ব নিদি 2-4জন স্পেচিফিক মানুহে কোৱা এটা ভুল বাৰ্তা, কৰোনা ভুৱা, এই ভুল বাৰ্তাটোক আমি যদি অগ্ৰাধিকাৰ দি ফালে তেওঁলোকক আমি ছাপোৰ্ট কৰি থাকোঁ, তেনেহ'লে এইটো কিমান বেয়া কথা হৈছে আপোনালোকে নিজেই চাওক। আজি আমাৰ সমাজৰ এচাম মানুহ আছে, এইসকলে কেৱল নিগেটিভ ভিউ পইণ্টত পিছত লাগি যায়, নিগেটিভ ভিউ পইণ্টৰ পিছত দৌৰি যায়, আৰু সেইটোকে সমাজৰ মাজত এটা অপপ্ৰচাৰ চলাই দিয়ে, তাৰ ওপৰত আলোচনা কৰে, তাৰ ওপৰত হয়তো কিবাকিবি উল্টা পুল্টা নিউজ উলিয়াই, কিবাকিবি এনেধৰণে ছ'চিয়েল মিডিয়াত পোষ্ট কৰি মানুহৰ মাজত এটা বিভ্ৰান্তিকৰ সৃষ্টি কৰি পেলায়। গতিকে এইটো সময়ত মূল কথা কি? এই সময়ত মানুহক ক'ব লাগে যে কৰোনাই কেনেকৈ আক্ৰান্ত কৰিব পাৰে, কৰোনাৰ পৰা বাচিবৰ কাৰণে কি উপায় অৱলম্বন কৰিব লাগে, কেনেকৈ আমি চলা ফুৰা কৰিব লাগিব, সেইবোৰ বুজাব লাগে। নে কৰোনা এটা ভুৱা, কৰোনাই এনেই জাপি দিছে, কৰোনাত ৰাজনীতিৰ গোন্ধ পাইছোঁ, এনেধৰণৰ কথাবোৰ আনি ফালে মানুহৰ মাজত বিভ্ৰান্তিকৰ সৃষ্টি কৰিব লাগে, যাৰ ফলত আজি যিসকল মানুহে ইয়াৰ কাৰণে সাৱধানতা অৱলম্বন কৰি আছিলে, এনেধৰণৰ কিছুমান ভুল বাক্য যদি সোমাই যায়, তেওঁলোকে ইয়াক ভুল কৰিবলৈ ওলাই আহিব। তাৰ ফলত কি হ'ব এবাৰ ভাবি চাওক। এই গোটেই ভাৰতৰ, গোটেই অসমৰ, গোটেই পৃথিৱীৰ অৱস্থা কেনেধৰণৰ হৈ যাব? গতিকে কিছুমান ভুল তথ্য, কিছুমান যিকোনো মানুহে কৈ দিয়া কথা যদি আপোনালোকে সঁচা বুলি মানি লৈ শ্বেয়াৰ কৰি থাকে বা ইয়াৰ ওপৰতে কিবা মন্তব্য দি থাকে, তেনেহ'লে এই সমাজখনক জানো
শুদ্ধৰূপে পৰিচালিত কৰিব, ই জানো মানুহবোৰৰ মাজত এটা সঠিক নিউজ নিয়াব, ই মানুহবোৰৰ মাজত এটা বিদ্বেগভাগ জন্মাই তুলিব যে কৰোণা ভুৱা যদি এনেই আমাক কেনেকৈ কৈ আছে ফুৰাই আছে, আমি এইবিলাক নামানো, আমি ওলাই যাওঁ আৰু যি হয় দেখা যাব। এনেকৈ হ'লে আপুনি মই যিমান আছে সকলো কৰোণাত আমি আক্ৰান্ত হ'ব লাগিব। গতিকে অলপ কিছু কথা ভাবিব লাগে আৰু কোনোবাই যদি কৈছে সেই কথাটো তেওঁক সমালোচনা কৰিব লাগে। তেওঁক ছাপোৰ্ট কৰাটোৱে কি বুজায়? ছাপোৰ্ট কৰাটোৱে আমাৰ এটা নিজৰে দুৰ্বলতা বুজায়। এইটো মানে আমি ভুল কথা এটাটো ছাপোৰ্ট কৰি আছোঁ, হয়নে নহয়? কথাটো আপোনালোকে ভাবক। এইটোৱে মই যিখিনি বুজিছোঁ মই সেইখিনি আপোনালোকৰ আগত অৱগত কৰাইছোঁ। আপোনাৰ ইয়াৰ ওপৰত মত কি আপুনি নিজে দিব পাৰিব। আপোনাৰ নিজৰ মত কি কমেণ্ট কৰি লিখক আৰু সকলোকে বুজাওক যে কৰোণাৰ পৰা কেনেকৈ বাচিব পাৰি, কি উপায় অৱলম্বন কৰিব পাৰি, এইবোৰ ভাল পৰামৰ্শ দিয়ক। এনেকুৱাবোৰ কিছুমান কথা আনি ফালে বিভ্ৰান্তিকৰ সৃষ্টি কৰাটো এটা শুদ্ধ কথা নহয়, ই বহুত ভুল কাম, ই বিপদৰ সৃষ্টি কৰিব পাৰে।